নমস্কাৰ মই হৰিতা শৰ্মা আৰু আপোনালোকে চাবলৈ লৈছে হৰিতা শৰ্মা এম ইউটিউব চেনেল। আজি মোৰ লগত আছে মানদা। মানদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। কি খবৰ তোমাৰ? খবৰ বহুত বেছি ভাল। তোমাৰ কেনেকুৱা? আছো আৰু কিবা কয়। হৰিতাৰ মানে দেখিছেনে যিটো মানে অগ্ৰগতি আৰু একদিন মই হৰিতা মই ইণ্টাৰভিউ ল'ব গৈছে। মোৰ নতুনকৈ ইউটিউব চেনেল এটা খুলিছো আৰু হৰিতা নতুনকৈ মোবাইল লৈছে। তুমি লাগে পাৰ্টি খাব আমি পাম বাৰু লাগে পাবা। কোৱা পিছে আজি আহি কেনেকুৱা লাগিল আমাৰ ঘৰত? তোমালোকৰ ঘৰত আজি বুলি নহয়, তোমালোকৰ ঘৰত যিমান দিন আহিলোঁ সদায় আহি ভালে লাগি আছিল। আজি ভাল লাগিছে আৰু পিছত যেতিয়া আহিম তেতিয়া চাগে ভালে লাগিব, যিহেতু একদম ধুনীয়া মৰমীয়াল ঘৰখন। দুখীয়া ঘৰ আৰু আমাৰ আচলতে মানুহ ধনী দুখীয়াটো একো নাই, মানুহৰ মনটো আচল কথা। মানুহৰ মনটো ধনী হ'ব লাগে। এতিয়া ধৰি লোৱা কাৰোবাৰ পইচা বহুত আছে, আৰু এটা কথা, যাৰ পইচা বহুত আছে তাৰো কিন্তু চিন্তা আছে। যাৰতো পইচা কম আছে চিন্তা থাকে কেনেকৈ ধৰক জীৱনটো চলাই যাওঁ, কিন্তু যাৰ পইচা বহুত তেওঁলোকৰ চিন্তা বেছি থাকে। আৰু মানুহৰ ঘৰ ধনী দুখীয়া চাব নালাগে, এইটো প্ৰথম কথা কৈছোঁ মই। হৰিতা ডবলি কথা কোৱা নাই আৰু চবক লৈ কৈছোঁ, মানুহৰ ঘৰ ধনী দুখীয়া চাব নালাগে, মানুহৰ সদায় মনটো চাব লাগে। নাই ধনে মানুহ বিচাৰে, দুখীয়া বুলিয়ে এতিয়া মই চেনেল এটা খুলিছোঁ, চবে কয় এই দুখীয়া মানুহ ক'তনো কোনে চাব, কোনে সেইটো কথাই কয়। আজিকালি সমাজখনে এনেকুৱা হৈ গৈছে, মানে আজিকালি সমাজত সদায় তাৰমানে প্ৰতিটো দিনত একজনে নাই একজনে মনত দুখ দিবই। আৰু তুমি যদি নতুনকৈ ইউটিউব চেনেল খুলিছা, মই এটা কথা কওঁ, মানুহৰ যিটো কমেণ্ট, তুমি কমেণ্ট চাই পেলাই মানে ডিপ্ৰেশ্যন গুচি যায়, মানে মানুহ ভাগি নাযাবা আৰু। মানে তোমাৰ কিছুমান এনেকুৱা মানুহ থাকে, সি মানে ভিডিঅ'টো ভাল হ'লেও বেয়া কমেণ্ট দিব, বেয়া হ'লেতো বেয়া কমেণ্ট দিবই, ভাল হ'লেও ভাল মানে বেয়া কমেণ্ট দিয়ে। এতিয়া মোকো মোৰ বাৰু বেয়া কমেণ্ট খুব কম আহে, কিন্তু কেতিয়াবা ধৰি কিছুমান যদি বেয়া কমেণ্ট আহেও মানে ভিডিঅ'টো চাই পেলাই নাহে আৰু এনেই দিয়ে আৰু মোবাইলটো ধুনীয়া এনেকৈ দিয়ে, ভাল লগা নাই ভাল লগা নাই এনেকৈ টাইপটো মানে। এইটো মই শিমলু গছক দলত দিছিলোঁ ইনষ্টাগ্ৰামত এটা ৰিলছটো এনে ফাগুনৰ সৰা পাতে পাতে ফাগুন নামে, এইটোতো একো বেয়া ক'ব লগা নাই। এইটো কৈছি ভাইৰেল হ'বৰ কাৰণে দিছে। গোলাপী শিমলু এই আমাৰ ধুলকুচি গাঁৱত আছে, ৰঙা শিমলু গোলাপী শিমলু কৰা বুলি কৈছে, কিন্তু আচলতে শিমলু গছজোপাই গোলাপী। এই মই কিছুমান সেনেকুৱাই, কিছুমান মানে মানুহৰ ভিডিঅ'ত তুমি কি বনাইছা নাচাই, মানে এনে বেয়া কমেণ্টটো দি দিয়ে মানে। আৰু যদি আমি ছাকচেছ হ'ব লাগে, মেইনলি ভিডিঅ' ইউটিউবাৰ বুলি নহয়, যিকোনো ক্ষেত্ৰত যদি আমি ছাকচেছ হ'ব লাগে, মানুহৰ কথা আমি আওকাণ কৰিব লাগিব, গম পাইছানে? মানে এটা মই সৰুকৈ এটা ষ্টৰি কৈ দিওঁ, এটা ষ্টৰি আছে তুমি আজি শুনি ভাল পাবা। এই মানে যিটো ভেকুলী ক'লে আমি বেং বুলি কওঁ, এখন মানে বেঙৰ প্ৰতিযোগিতা হৈছিল। মানে কৈছে যে এখন পাহাৰ আছে, কৈছে তলত মানে 7টামান মানে বেং আছে, কৈছে এই তলত 7টাক মানে আমি ক'লোঁ কোনে প্ৰথমতে পাহাৰখন বগাই পেলাই আগবাঢ়ি যাব পাৰে। ভেকুলীৰ পৰা পাহাৰ বগাব পাৰিব নেকি? তাৰপৰা 1 2 3 ষ্টাৰ্ট কৰি দিছে একদম। এই যাই আছে এটাই যাই পেলাই টপকৈ সৰি পৰে, এটাই যাই পেলাই আৰু টপকৈ সৰি পৰে। এটা বেঙে পূৰা লাহে লাহে যাই আছে, যাই যে একদম 1 নম্বৰ পাই গ'ল, চব আচৰিত হৈ গ'ল। আৰে কি কথা? লাষ্টত গম পোৱা গ'ল সেই বেগটোৰ কাণ দুখন মানে কলা আছিল। ৰাইজে যে কৈ আছে তই নৰা সি শুনাই বনাই পেলাই আকৌ। গতিকে আজিৰ যুগত যদি কাম কৰিব লাগে মানে কাণ দুখন কলা কৰিব লাগিব, মানে কাণ দুখন বন্ধ কৰি পেলাই তুমি নিজ ক্ষেত্ৰত আগুৱাই যাব লাগিব, তুমি ছাকচেছ হ'বাই তাৰমানে। ভেকুলীৰ ষ্টৰিটো মানে মোক বহুত ইনস্পায়াৰ কৰে তাৰমানে। আশীৰ্বাদ কৰিব পৰা বয়স হোৱা নাই বাৰু, মৰম চেনেহ আছে। গতিকে আৰু হৰিতাকটো আপোনালোকে জানে, এতিয়া মানে সামাজিক মাধ্যমৰ এখন চিনাকি মুখ। আৰু হৰিতাৰ যিখিনি প্ৰতিভা ইতিমধ্যে মই আজি দুনাই পোৱাৰ প্ৰয়োজন নাই, ইতিমধ্যে হৰিতাৰ জীৱনৰ ভিডিঅ' বহুকেইটা ইতিমধ্যে পাব্লিছ হৈ গৈছে। বহুকেইটা ইউটিউব চেনেলত, চণ্ডীৰাম টক্স, লগতে মৰিমুচামিছ, এনেকৈ বিভিন্ন ইউটিউব চেনেলত ইতিমধ্যে ভিডিঅ' ওলাই গৈছে। হৰিতাৰ যিখিনি প্ৰতিভাখিনি দেখা পাইছে, নিজ হাতেৰে জাপি চেপা, বেগ, ভেলাঘৰ বনাইছে, যোৱাবাৰ বনাইছিল মিচিং চাংঘৰ, যোৱা ৰিচেণ্ট এইবাৰ বনাই গ'ল ভেলাঘৰ ন, এবাৰ মিচিং চাংঘৰ বনাইছিলা, বিল্ডিং বনাইছিলা, দুটাকৈ বনাইছিলে। লগতে হৰিতাৰখিনি লাড়ু পিঠাৰ যিখিনি তেল ক'বই নালাগে, বিভিন্ন প্ৰকাৰৰ লাড়ু পিঠা বনায়, তেলত দিয়া হওক বা আপোনাৰ নাৰিকলৰে হওক। গতিকে সকলোৱে হৰিতাকো এনেকৈ ছাপোৰ্ট দিব, আমাকো ছাপোৰ্ট দিব, আমিও কাম কৰি আছোঁ। আমি ডাঙৰ ইউটিউবাৰ নহয় বাৰু, আমি কাম কৰিহে আছোঁ, কৰিবলৈ কাম বহুত আছে। গতিকে ইমানখিনি আৰু নেকি? ধন্যবাদ। তোমাৰ লগ পাই কেনেকুৱা লাগিল? ভাল লাগিল ন? ঠিক আছে, বঢ়িয়া।